পৰা মই বিপুল ভোটত জয়ী হ'ম আৰু হ'মেই ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু মিত্ৰজোঁটৰ সকলোৱে মোক সহায় কৰিছে আজি ঘৰে ঘৰে পুৱাৰ পৰা আমি ঘৰে ঘৰে গৈ ভোট ভিক্ষা মাগিছোঁ ৰাইজে মোক সঁহাৰি আগবঢ়াইছে আৰু ইয়াৰ পৰা আমি মই প্ৰমাণিত হৈছোঁ যে এই ৱাৰ্ডৰ পৰা মই বিপুল ভোটত জয়ী হ'ম আৰু হ'মেই শুনিলো যে ৰাতুল মহন্ত আমাৰ আমিতো কৰিমেই ভাই আমাৰ 8টা ভোট আছে মানে তুমি সেইটো চিন্তাই কৰিব নালাগে না ববিহঁত নাই টেনচন নাই টেনচন নাই একদম মানে আমাৰ সেইকেইটা আৰু ধৰি লওক বিজেপি এজিপি পৰা উঠিছে হাতী চিম্বল দেই ইয়াত পদুম ফুল নাপাব হাতীহে পাব আমি সম্পূৰ্ণ সমৰ্থন জনাইছো আৰু আপোনালোকক ভোট ভিক্ষা নাপাব হাতীহে পাব আশীৰ্বাদো দিব লগতে আছো আৰু দেখিব নালাগে আপোনাৰ জয় ৰাইজৰ জয় আৰু চিন্তা কৰিব নালাগে জিন্দাবাদ আমাৰ জয়ে ৰাইজৰ জয় প্ৰতিভা জয়কাৰ এই ইলেকশ্যনৰ পাছতে আহিছে আমাৰ কামটো মেইন কথা সহযোগ আৰু আশীৰ্বাদ বিচাৰি মই আপুনি প্লান আছে আপোনাৰ সম্বন্ধ আপোনাৰ সকলোৱে ইতিমধ্যে অৱগত হৈছে যে আমগুৰি পৌৰসভা যি নিৰ্বাচন আহিছে অহা 6 তাৰিখে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলে দুয়োটা দলে মিত্ৰতাভাৱে আবদ্ধ হৈ আহি থকা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু ইতিমধ্যে আমাৰ দলৰ ঊৰ্ধ্বতম নেতৃত্বই ইতিমধ্যে আমগুৰি পৌৰসভাত ভাৰতীয় জনতা পাৰ্টিক 5খন আসন আৰু মিত্ৰদল অসম গণ পৰিষদক 5খন আসন ইতিমধ্যে এৰি দিছে আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলে শক্তিশালীভাৱে আমাৰ যি মিত্ৰতা ইতিমধ্যে মিত্ৰতাক শক্তিশালী ৰূপ দিবলৈ ইতিমধ্যে ঘৰে ঘৰে গৈ তেওঁলোকে ভোটাৰৰ কাষ চাপিছে আৰু উন্নয়নেই হৈছে আমাৰ মূল লক্ষ্য ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে ইতিমধ্যে ৰাজ্যত চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ উদ্দেশ্য হ'ল যে অসম চৰকাৰৰ লগতে আমগুৰি সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলে মাননীয় বিধায়ক মহোদয়ৰ লগত লৈ আমি এক শক্তিশালী এক সমষ্টি হিচাপে যাতে আমি গঢ় দিব পাৰোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আহ্বান এই আহ্বানক স্বাগত কৰি আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে আমি আমাৰ প্ৰত্যেকটো কাৰ্যকৰ্তা আমি আমাৰ মিত্ৰদল অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি সকলোৱে সমিল মিলাই আমি এতিয়া ৱাৰ্ডবিলাকত সোমাই পৰিছোঁ আৰু নিশ্চিতভাৱে আমি 10খন আসনে এইবাৰ আমি হস্তগত কৰিম আৰু কংগ্ৰেছ এইবাৰ শূন্য হৈ যাব যিহেতু কংগ্ৰেছ আমাৰ ইয়াত ফেক্টৰ নহয় কংগ্ৰেছে কৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি ইয়াৰ আমাৰ মিত্ৰতাত কিছু ফাট আছে কিন্তু মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে মই আপোনালোকক জনাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যি নিৰ্দেশনা এই নিৰ্দেশনাক তৃণমূল পৰ্যায়ৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সুচাৰুভাৱে পালন কৰিব আৰু আহি থকা দিনত অসম গণ পৰিষদৰ 5খন আসন আৰু ভাৰতীয় জনতা পাৰ্টিৰ 5খন আসন হস্তগত কৰি এক কংগ্ৰেছ শূন্য পৌৰসভা হিচাপে এইবাৰ আমগুৰিত ৰাইজক উপহাৰ দিব